সৈতে উদযাপন সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পৰম্পৰাগতভাৱে এই মেডাম মেফি আজি কেইবা বছৰ ধৰি আয়োজক সমিতি ইয়াতে আয়োজন কৰিছে আৰু এই পৰম্পৰাক আজি আগুৱাই লৈ যোৱাৰ সৎ প্ৰচেষ্টাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক আজি মেডাম মেফিৰ বিষয়ে অপৰিচয় কৰাই দিয়াৰ এক শক্তিশালী পদক্ষেপ এখেতসকলে গ্ৰহণ কৰিছে আৰু নিশ্চিতভাৱে এখেতসকলৰ এই সৎ প্ৰচেষ্টাই আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ সমন্বয় আমাৰ একতাক অধিক শক্তিশালী কৰি তুলিব আৰু নিশ্চিতভাৱে এই তেওঁলোকৰ পদক্ষেপে এই অঞ্চলটোত এটা ডাঙৰ পৰিৱৰ্তন আনিব। যি পৰিৱৰ্তনৰ জৰিয়তে আজি তাহানিতেই স্বৰ্গদেউ চুকাফাই যিহেতু সকলো জাতি জনগোষ্ঠীক এককভাৱে লৈ এখন বৰ অসম নিৰ্মাণৰ সৎ প্ৰচেষ্টা তেওঁ হাতত লৈছিল আৰু আজিও যাতে আমি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে এককভাৱে এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ বাবে আমি এককভাৱে আগবাঢ়িব পাৰোঁ তাৰে প্ৰয়াস কৰা হৈছে। মই পুনৰবাৰ সকলোকে অশেষ ধন্যবাদ দিছোঁ আৰু মই বিশ্বাস কৰিছোঁ যাতে নিশ্চিতভাৱে আমাৰ এই সৎ প্ৰচেষ্টা আমাৰ নিজৰ কৰ্মৰ যদি আমি সকলোৱে নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগিব আমি যদি কৰোঁ তেতিয়াহ'লে নিশ্চয় এখন শক্তিশালী অসম নিৰ্মাণৰ ক্ষেত্ৰত আমি মুখ্য ভূমিকা পালন কৰিব পাৰিম। আৰু লগতে আজি ইয়াতে উদ্যোক্তাসকলে ইয়াতে এখন ডাঙৰ কমিউনিটি হল নিৰ্মাণৰ কাৰণে তেওঁলোকে আজি আগবাঢ়িছে আৰু ময়ো মোৰ বিধায়কৰ আনটাইড পুঁজিৰ পৰা ইয়াতে 5 লাখ টকাৰ এটা অনুদান আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছোঁ যাতে এই কমিউনিটি হলটোৰ জৰিয়তে আমাৰ ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আমি সফলতাৰে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম। আজি বৰদলৈ চলিহা নগৰবাসী ৰাইজৰ সহযোগত ৰৌন চাংচেং তিনিচুকীয়া টাই সংস্কৃতি আৰু গৱেষণা কেন্দ্ৰৰ স্থায়ী সমিতি সকলোবিলাকে মিলি আমাৰ মেডাম মেফি ভাগ আয়োজন কৰিছোঁ। আমাৰ দিনটো যোৱা কাৰ্যসূচী আছে আমি পুৱা ভাগৰ কাৰ্যসূচী ইতিমধ্যে সামৰণি পৰিছে তো বাকী কাৰ্যসূচী আমাৰ আলোচনা সভা কাৰ্যসূচী চলি আছে। এই সুযোগতে আমি সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ মজিয়াৰ পৰা। তো অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত টাই আহোমসকলৰ ভূমিকা যথেষ্ট উল্লেখযোগ্য ভূমিকা আছে আৰু আমি জানো যে টাই আহোমসকল মানে আহোমসকলৰ পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি কৃষ্টি সংস্কৃতি আছে সেইখিনি নিয়মীয়াকৈ পালন কৰাৰ ক্ষেত্ৰত সদায় আহোমসকল নিজাববীয়াকৈ দল সংগঠনবিলাকে সমূহীয়া প্ৰচেষ্টাৰে আগভাগ লয়। সেই হিচাপে আজিও আমাৰ ইয়াত স্থানীয় যিসকল টাই আহোমৰ দল সংগঠন আছে তেওঁলোকে সহযোগ কৰিছে আৰু আমাৰ মেডাম মেফি ভাগ যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ মাজত এটা বাৰ্তা লৈ যাব পাৰে আমি আশা কৰিম যে সমাজৰ এটা ভাল মেছেজ যাতে দিব পাৰে আমি উমৈহতীয়াভাৱে যাতে একে মিলিজুলি থাকিব পাৰোঁ ইয়ে আমাৰ কাৰণে আদৰণীয় হ'ব। আমি সেই প্ৰচেষ্টা সদায় আগত ৰাখিম। তো আমাৰ আজি মেডাম মেফি কাৰ্যসূচীৰ লগত সংগতি ৰাখি পেলাই আমাৰ ইয়াত এখন স্থায়ী মণ্ডপৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিছোঁ। আমি ইয়াৰ মঞ্চৰ পৰা আহ্বান কৰিম যে স্থানীয় ৰাইজক তাত আন্তৰিকতাৰে সহযোগ কৰিবৰ কাৰণে ধন্যবাদ।